নমস্কাৰ বন্ধুসকল, বেজবৰুৱা ডিজিটেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে হাউ টু ফিল দ্য OMR sheet ইন ইউৰ এক্সাম। মানে আপোনাৰ এক্সামত এখন OMR sheet কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আমি এই ভিডিঅ'টোত জানিম। তেনেহলে বন্ধুসকল বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমে আপুনি পায়। চাওক, OMR বুলি হয়তো বহুতো ষ্টুডেণ্টে ভয় খায় যে এইটো কি হয়, কেনেকৈ হয় বা কি কৰিব লাগে, কেনেকৈ এক্সাম দিব লাগে OMR। চাওক, OMR মানে হৈছে অপটিকেল মাৰ্ক ৰিকগনিশ্যন বা অপটিকেল মাৰ্ক ৰিডিং। চ' এই OMRটো একো ডাঙৰ বস্তু নহয়, কিন্তু কিছুমান নীতি নিয়মৰ মাজেৰে চলিব লাগে OMRত এক্সাম দিয়াৰ সময়ত। তেনেহলে বন্ধুসকল বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। মই আজি আপোনালোকক জনাই আছো যে কেনেকৈ OMR sheetত এক্সাম দিব লাগে। তেনেহলে বলক ভিডিঅ'টো আমি মাজলৈ আগবাঢ়ি যাওঁ। OMR sheetখন আপুনি খুলিলেই দেখিব তাতে কেইবাটাও বেলেগ বেলেগ ধৰণে ভাগ ভাগ কৰি থোৱা ঘৰ আছে, আৰু সেই ঘৰকেইটাৰ ওপৰত কি লিখিব লাগিব সেয়াও আপোনাক লিখি দিব। তাতে চাব আপুনি ষ্টুডেণ্ট নেমত আপোনাৰ নিজৰ নামটো বাওঁহাতৰ পৰা সোঁহাতলৈ কেপিটেল লেটাৰত লিখি উলিয়াব লাগিব। এতিয়া হ'ল ৰোল নাম্বাৰৰ কথালৈ। চ' ৰোল নাম্বাৰটো চাব আপোনাৰ, ধৰি লওক ৰোল নাম্বাৰ আছে 002784। এই নাম্বাৰটো আপুনি কেনেকৈ ভৰাব চাওক, যে ৰোল নাম্বাৰৰ জেগাত যেইকেইটা ঘৰ দিয়া আছে সেই ঘৰকেইটাত আপুনি সোঁহাতৰ পৰা বাওঁহাতলৈ ক্ৰমান্বয়ে লাষ্টৰ সংখ্যাটোৰ পৰা লিখা ষ্টাৰ্ট কৰিব লাগিব। যেনে ধৰি লওক আপোনাৰ ৰোল নাম্বাৰত আছিলে লাষ্টৰ সংখ্যাটো হৈছিলে 4, তাৰ পাছত আছিলে 8, তাৰ পাছৰ সংখ্যাটো আছিলে 7, তাৰ পাছত 200, ঠিক তেনেকৈ আছিলে। আৰু তাৰ পাছতে প্ৰতিটো সংখ্যাৰে বা প্ৰতিটো নাম্বাৰ এগেইনষ্টত আপুনি 1ৰ পৰা 0লৈকে লিখা গোলাঘৰ দেখিব, আৰু সেই ঘৰকেইটা আপুনি প্ৰতিটো নাম্বাৰ এগেইনষ্টত যিটো নাম্বাৰ লিখিছে তাৰ বিপৰীতে আপুনি ফিল আপ কৰি যাওক। তাৰ পাছতে ইয়াৰ কাষতে থকা যিটো ঘৰ দেখিব সেই ঘৰটো হৈছে চেণ্টাৰ কোড লিখাৰ। চেণ্টাৰ কোডটো ধৰি লওক আপোনাৰ 0001। ঠিক সেই নাম্বাৰটো কেনেকৈ লিখিব চাওক, যে চেণ্টাৰ কোডত থকা যিকেইটা ঘৰ আছে আপোনাৰ নাম্বাৰটো লিখিবৰ কাৰণে ঠিক সেই নাম্বাৰ ঘৰকেইটাত আপুনি ৰোল নাম্বাৰ লিখাৰ দৰে সোঁহাতৰ পৰা বাওঁহাতলৈ লিখা ষ্টাৰ্ট কৰক। 1 লিখিব প্ৰথমতে, তাৰ পাছতে 0, তাৰ পাছত 0, তাৰ পাছত 0। ঠিক তেনেকৈ আপুনি ওপৰৰ পৰা তললৈ দেখিব 1ৰ পৰা 0লৈকে প্ৰতিটো গোলাঘৰ দিয়া আছে, আৰু আপুনি যিটো নাম্বাৰ লিখিছে তাৰ এগেইনষ্টত প্ৰতিটো গোলাঘৰ আপুনি ফিল আপ কৰিব লাগিব, ঠিক এইদৰে। এতিয়া চাওক কুৱেশ্যন আনচাৰ আপুনি কেনেকৈ ফিল আপ কৰিব লাগিব। প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত ABCD এনেকৈ আপোনাৰ আনচাৰ নাম্বাৰ দিয়া থাকিব বা আনচাৰ লেটাৰ দিয়া থাকিব, আৰু যিটো আনচাৰ লেটাৰটো শুদ্ধ হয় সেয়া আপুনি নিৰ্দিষ্ট লেটাৰটো আপুনি ফিল আপ কৰিব লাগিব। ঠিক তেনেকৈ গোটেই OMR sheetখন আপুনি ফিল আপ কৰিব লাগিব শুদ্ধ আনচাৰটোত। প্ৰায়বিলাক এক্সামত আপোনাক গ'লবিলাক ফিল আপ কৰিবলৈ হ'লে ক'লা পেন ব্যৱহাৰ কৰিবলৈ দিয়া হয়, কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় প্ৰায়বিলাক ষ্টুডেণ্টে পেঞ্চিল বা অন্য ৰঙৰ কলম ব্যৱহাৰ কৰে। তেনেকুৱা কৰিলে আপোনাৰ OMRখন ৰিজেক্ট হ'ব পাৰে। চ' কিন্তু এনেকুৱা নহয়, প্ৰায়বিলাক এক্সামত কিছুমান এক্সামত ইয়াক নিৰ্দেশ অনুযায়ী বেলেগ বেলেগ ধৰণৰ কলম ব্যৱহাৰ কৰিবলৈ দিয়া হয়। কেতিয়াও আপুনি OMR sheet ফল্ড নকৰিব, মানে ভাঁজ নলগাব। এয়া কৰিলে আপোনাৰ OMR sheetখন ৰিজেকশ্যন হ'ব পাৰে। 2 নম্বৰতে আছে, কেতিয়াও আপুনি OMR sheetখন লেতেৰা কৰিব নালাগে। যদি আপোনাৰ OMRখন লেতেৰা হয় তেনেহ'লে কম্পিউটাৰে আপোনাৰ OMRখন একচেপ্ট নকৰিব। তাৰ পাছতে আহো 3 নম্বৰ কথাটো আছে, কেতিয়াও OMR sheetত আপুনি ইৰেজাৰ বা ব্লেডেৰে স্কেটচ নকৰিব। তাৰ পাছতে আছে হোৱাইটনাৰৰ দৰে তেনেকুৱা ধৰণৰ কোনো বস্তু আপুনি OMRত ব্যৱহাৰ কৰিব নোৱাৰিব বা কৰিব নালাগে। তাৰ পাছতে আছে যিকোনো প্ৰশ্নৰ উত্তৰ বক্সত বা যিটো উত্তৰৰ কাৰণে গোল দিয়া হয় সেই গোলটোৰ উপৰিও যদি আৰু এটা গোল আপুনি ফিল আপ কৰে তেনেহ'লে আপোনাৰ সেই কুৱেশ্যন নাম্বাৰটো কম্পিউটাৰে আপোনাৰ মূল্যাংকন নকৰিব পাৰে নহয়, একচুৱেলি নকৰে। সেইটো আপোনাৰ সেইটো কুৱেশ্যন নাম্বাৰ ৰিজেক্ট হ'ব। তাৰ পাছতে আহোঁ, কেতিয়াও কলম কলাই হওক বা নীলাই হওক লগতে পেঞ্চিল, এই তিনিওটা বস্তু আপুনি একেলগতে এখন OMR sheetত ব্যৱহাৰ কৰিব নোৱাৰে। আৰু
OMR-ত দিয়া থাকিব যে কলা পেনহে ব্যৱহাৰ কৰিব লাগে, তেনেহলে আপুনি কলা পেন দিয়ে সকলো কাম কৰিব লাগিব। তাৰ পাছতে আছে গোলবিলাক ভৰ্তি কৰোতে কেতিয়াও আপুনি গোলৰ বাহিৰত যাতে ওলাই নাযায় কলমৰ দাগটো, সেয়া আপুনি মন কৰিব লাগিব। বা গোলটো আপুনি কেতিয়াও বহুত ডাঠকে ঘহাই বহুত ডাঠ কৰিব নালাগে আৰু বহুত পাতলকেও দিব নালাগে। সেয়া আপোনাৰ চাফচিকুণতাৰ ওপৰত অৱলম্বন কৰিব। যদি আপুনি বহুত বেছি ঘহাই থাকে তেনেহলে হয়তো চিটটো ফাটি যাব পাৰে আৰু সেই চিটটো ফটাৰ পাছত কম্পিউটাৰে কেতিয়াও একচেপ্ট নকৰে। গোটেই আপোনাৰ OMR চিটখনে আপোনাৰ তেতিয়াহলে ৰিজেক্ট হ'ব। তেনেহলে বন্ধুসকল আজিলৈ ইমানেই। নিশ্চয় বুজি পালে আপোনালোকে কথাখিনি। আৰু ইয়াৰ পাছৰ পৰা মই ভাবো আপোনালোকে এটা OMR-ত এক্সাম দিব গলে কেতিয়াও আৰু এইবিলাক ভুল নকৰে আৰু সম্পূৰ্ণকৈ বা ধুনীয়াকৈ আপুনি এক্সামটো ক্লিয়াৰ কৰে। সেয়াই মোৰ আশা। ধন্যবাদ। বাই বাই।